করেছে। এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ সমিতিৰ সম্পাদক মহেন্দ্ৰ নেওগে। এখন চেলেঙেৰে আদৰণি জনাব বিচাৰিছে আমাৰ সভাপতি মিণ্টু কাকতি। আৰু এটি আমাৰ সপ্তাহী ৰঙালী বিহু সন্মিলনৰ প্ৰতীক পথ জাপিৰে ৰাকেশ ৰাণ ডাঙৰীয়াক আদৰণি জনাইছে আমাৰ উপ সভাপতি প্ৰদীপ বনিয়ে। সমুপস্থিত ৰাইজ আৰু সক্ৰাহী ৰঙালী বিহু সন্মিলনীৰ প্ৰতিজন কৰ্মকৰ্তালৈ বহুত বহুত মৰম শুভেচ্ছা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু মোক আজি ইয়াতে নিমন্ত্ৰণ জনোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।